নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ? আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰ ইমান এটা ভাল নহয়। এয়া দেখিব পাৰিছে কাণৰ মেখেলা এইবোৰ পিন্ধি কৰি এতিয়া মানে আচলতে আমাৰ খুৰা ঢুকুৱা মানে আজি মানে 11 দিন হ'ল। চ' আজি মানে শ্ৰাদ্ধ। চ' সেইকাৰণে মানে মই ইমান দিনে ভিডিঅ' দিয়া নাই, কাৰণ মানে ভিডিঅ'বোৰ মানে কিনো দিব আৰু মানে সেইকাৰণে মানে ইমান দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ। চ' ভাবিছোঁ আজি যিহেতু শ্ৰাদ্ধ, তো সেইকাৰণে মানে অকণমান ভিডিঅ' চিডিঅ' কৰিম বুলি ভাবিছোঁ। অকণমান আপোনালোকক দেখাম পৰিৱেশটো আজিৰ দিনটো। তো তাকে ভিডিঅ'টো চাব আৰু দেই। তো মই আজি ভিডিঅ'টো এনেকৈ এতিয়া ভিতৰৰ পৰাই মানে ষ্টাৰ্ট কৰি দিছোঁ। এয়া আমাৰ খুৰাহঁতৰ ঘৰ, আচলতে গাঁৱৰ। মই ইয়াৰ আগত আপোনালোকক ভিডিঅ' দিছিলোঁ, মানে খুৰা বেমাৰ হৈ থাকোঁতে ভিডিঅ' দিছিলোঁ। সেয়া খুৰা মানে ঢুকালে আচলতে। তো এতিয়া মই আমাৰ গাঁৱৰ ঘৰত আছোঁহি, আমাৰ খুৰাহঁতৰ ঘৰত আছোঁহি। চ' এতিয়া মানে অলপ আগত আহি পাইছোঁহি। তাকে মাহঁত মানে ৰাতিপুৱাই আহিলে, কিন্তু মই মানে এতিয়া অলপ আগত আহি পাইছোঁহি। চ' আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ দেই। তো ভিডিঅ'টো আগলৈ চাই যাব। আৰু এইফালে এইজনী আমাৰ টিকলি খুৰা ছোৱালী, তাই এফালে আহা আহা। ই লাজ কৰিলে কি হ'ব? সেয়া তাই অকণমান লাজ কৰিলে। এফালে কি কৈছা? চ' গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো চাব দেই ভিডিঅ'টো। চ' এনেকৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া মামাহঁতো আহিব অলপ পিছত। তাকে অকণমান দেৰি হ'ব আহোঁতে। এতিয়া নাম গোৱাই নাই, গাব আৰু লাহেকৈ। তো ভাবিছোঁ মানে ভিডিঅ'টো আজি দেখাওঁ আৰু ইমান দিন যিহেতু ভিডিঅ' দিয়াও নাই মই, আৰু দিবলৈও ইমান এটা ভাল লাগি থকা নাই, সেইবাবে চ' আজি ভিডিঅ'টো কৰোঁ বুলি ভাবিছোঁ। কাৰণ মানে থাকি যাব ন বস্তুবোৰ, সেইকাৰণে মই ইউটিউবৰ জৰিয়তে বা এনেকৈ ভিডিঅ'ৰ জৰিয়তে মোৰ থাকি যাব বস্তুবোৰ। তো সেইকাৰণে মানে ভিডিঅ'টো কৰিছোঁ দেই। চ' চাব আপোনালোকে। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ।
বা ভিনদেউ মাহী এনেকৈ আমি গোটেইকেইজনী এতিয়া মানে ঘৰলৈ আহিছোঁ অকণমান ৰেষ্ট লওঁ বুলি মানে ধুনীয়াকৈ চেঞ্জ কৰি মেলি যাম আকৌ ৰাতিকে যিহেতুকে মাছনি ভোজ আছে যে চ' সেইকাৰণে মানে ভাবিলোঁ অকণমান ধুনীয়াকৈ মানে চেঞ্জ কৰি মেলি আহোঁগৈ তো অকণমান ৰেষ্ট লৈ মেলি আকৌ আহিম মানে ৰাতিকে চ' সেইকাৰণে আমি এতিয়া ঘৰলৈ আহি আছোঁ তাকে অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ দেই এয়া আমি গাড়ীত আহি থাকোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ চ' এতিয়া আমি ধুনীয়াকৈ আহিলোঁগৈ এতিয়া মানে ঘৰৰ পৰা এতিয়া মানে আহোঁতে আমাৰ 7-8 মানে বাজিলে আৰু তেনেকুৱা তো এতিয়া মানে এয়া বাহঁতে অকণমান সেৱা কৰি ল'লে ধুনীয়াকৈ ভকতক আৰু আজি দিনটো বহুত বেছি ভাগৰো লাগিছে আৰু এতিয়া আমি যোৱালে মানে ভাত পানী ধুনীয়াকৈ বনাই মেলি হৈ গৈছেগৈ তো এতিয়া সকলোৱে মানে খাবলৈ লাহেকৈ বহি লৈছে তো ৰাইজে খোৱাৰ পিছতে আমি খাম আৰু এয়া দেখিব পাইছে গোটেইখিনি এতিয়া বহি লৈছে ধুনীয়াকৈ আৰু আমি এয়া খাবলৈ বহি ল'লোঁ এতিয়া চ' সেয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট গোটেইকেইটা কৰি দিব তো আজিলৈ আহিছোঁ আৰু ভোজৰ দিনাখনো ভিডিঅ' বনাম বাৰু মই তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব দেই তো আজিলৈ আহিছোঁ বাই